তে এই কথা আপুনি সদায় মনত ৰাখিব, যেতিয়া আপুনি বহুত সুখী হৈ থাকে বা বহুত ফূৰ্তিত থাকে তেতিয়া আপুনি কোনো ধৰণৰ প্ৰমিছ কাকো নকৰিব। আৰু যেতিয়া আপুনি বহুত দুখত থাকে তেতিয়াও আপুনি কোনো ধৰণৰ ডাঙৰ সিদ্ধান্ত কেতিয়াও নল'ব। কাৰণ যেতিয়া আপুনি পাছত নৰ্মেল হৈ যাব তেতিয়া এই দুটা সময়ত লোৱা সিদ্ধান্তৰ কথা ভাবি আপুনি পস্তাব লগা হ'ব। তে এই কথা বাৰু আপুনি জানেনে যে যদি আপুনি কম পোহৰ থকা এটা ৰুমৰ ভিতৰত আপুনি এখন আইনাৰ সন্মুখত বহি 10 মিনিট সময় যদি নিজৰ মুখখন একেৰাহে চাই থাকে তেনেহ'লে আপোনাৰ ব্ৰেইনত কেমিকেল ৰিয়েকশ্যন হৈ আপুনি কিছুমান অদ্ভুত আকৃতি দেখা পাব। অৰ্থাৎ আইনাত আপোনাৰ মুখখনৰ সলনি আপুনি কিছুমান ভয় লগা আকৃতি দেখা পাব। আৰু ই হৈছে ব্ৰেইনৰ এটা ইলিউজন। তে আপুনি বাৰু জানেনে যে মিউজিক বা গানে এজন মানুহৰ ব্যক্তিত্ব বনাবও পাৰে আৰু এজন মানুহৰ ব্যক্তিত্বৰ বিষয়ে ক'বও পাৰে। কাৰণ চাওক, এজন মানুহে যেনেকুৱা ধৰণৰ গান বা মিউজিক শুনি ভাল পায় তেওঁৰ ব্যক্তিত্ব তেনেকুৱা ধৰণে হৈ যায় বা তেওঁ দুনিয়াখনক তেনেকুৱা ধৰণে চাবলৈ আৰম্ভ কৰে। আৰু এজন মানুহৰ ব্যক্তিত্বৰ কথাও ইয়াৰ পৰাই অনুমান লগাব পাৰি যে তেওঁ কেনেকুৱা ধৰণৰ গান বা মিউজিক শুনি ভাল পায়। তে চাইক'লজিৰ মতে যিসকল মানুহ লাজকুৰীয়া হয় তেনেধৰণৰ মানুহৰ মনটো চাফা হয়। আৰু ইয়াৰে বেছি সংখ্যক মানুহেই দয়ালু আৰু সহানুভূতিশীল হয়।